Hey guys, কি খবৰ ভালনে সকলোৰে আশা কৰোঁ সকলো ভালে আছে মই মোৰ চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছো যদি আপুনি মোৰ চেনেলত নতুন তেনেহলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব লাইক কৰিব আৰু শেয়াৰ কৰিব ভিডিওটো শেষত জনাবলৈ নাপাহৰিব ভিডিওটো চাই কেনে পালে আজি মই আপোনালোকৰ লগত শেয়াৰ কৰিবলৈ লোৱা ৰেচিপিটো হৈছে মুগ দাইল বাৰু মই খাই বৰ এটা ভাল নাপাওঁ বেলেগ ধৰণে বনাবলৈ চেষ্টা কৰিছিলোঁ খাই বাৰু ভালেই লাগিলে সেইটোকে আপোনালোকৰ লগত শেয়াৰ কৰিছোঁ অলপতে দেৰি নকৰি আজি ভিডিওটো আৰম্ভ কৰোঁ দাইলখিনি বনাবৰ বাবে মই এটা বিলাহী মিক্সিত মাৰি পেষ্ট বনাই লৈছোঁ এতিয়া এখন কেৰাহীত তেল দি তেলখিনি গৰম হোৱাত তাত তেজপাত দুখন আৰু পিঁয়াজ দিছোঁ এতিয়া দিছোঁ আদা নহৰু পেষ্ট 1 চামুচ ভালদৰে লৰাই ভাজি লৈছোঁ এতিয়া মই বিলাহী পেষ্টখিনি দি দিছোঁ অলপ সময় ভাজি লোৱাৰ পাছত মই ইয়াত দিছোঁ নিমখ সোৱাদ অনুসৰি হালধি আধা চামুচ অলপ লৰাই লৈছোঁ এতিয়া দিছোঁ মই ইয়াত কাশ্মীৰী লাল মিৰ্চ অকণমান অলপ সময় পিছত মই ইয়াত দিলোঁ ধনিয়া পাউডাৰ আধা চামুচ অলপ সময় মই পিঁয়াজখিনি ভজাৰ পাছত ৰঙচুৱা হোৱাত তাত মই দাইলখিনি দি দিছোঁ দাইলখিনি ভালদৰে লৰাই ভাজি লৈছোঁ কিছু সময় ভালদৰে ভাজি লৈছোঁ অলপ সময় ভজাৰ পিছত মই ইয়াত পানী দিছোঁ অলপ উতল অহাত এতিয়া দাইলখিনি মই এটা কুকাৰত ভৰাই দুটা হুইচেল মৰাই ল'ম কুকাৰৰ গেছটো বহাত মই দাইলখিনি পুনৰ কেৰাহীখনত উলিয়াই লৈছোঁ দাইলবোৰ অলপ ভাঙি দিছোঁ ঢাকন দি কিছু সময় সিজিবলৈ দিছোঁ দাইলখিনি মই ভালদৰে উতলাই লৰাই লৈছোঁ এয়া মোৰ মুগ দাইল ৰেডি হৈ গ'ল আপোনালোকেও ট্ৰাই কৰি চাবচোন